এই গুৱাহাটী উন্নয়ন গুৱাহাটী মহানগৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংহ সম্পূৰ্ণ ব্যৰ্থ। আমি প্ৰথমতে তেওঁৰ পদত্যাগী দাবী কৰিছোঁ। তেওঁৰ ওপৰত আমাৰ ক'বলগীয়া এইকাৰণে নাই, তেওঁ সকলোৰে ব্যৰ্থ আছে। মহানগৰবাসী যিদৰে থাকিব লাগে তেওঁ একো কৰিব পৰা নাই। হেলিকপ্টাৰ লৈ তেওঁ মাত্ৰ মাটিবিলাক চাইছে, কাৰ মাটি ক'ত আছে, ক'ত উচ্ছেদ কৰিব পাৰি, ক'ত কাক বহাব পাৰি, তেওঁ আছে সেইটো পৰিকল্পনা। গুৱাহাটীৰ মানুহ বানপানীত ডুবি যায়, ঘৰৰো গাৰ দুৱাৰ ভাঙি তেওঁ কি আহি যায়, তেওঁ এইবিলাক কথাৰ প্ৰতি কনচাৰ্ণ নহয়। যাব তেওঁ দুআষাৰ মিডিয়াত কথা ক'ব, তেওঁ অলপ বাকপটু মানুহ, তেওঁ অলপ কথা ক'ব মিডিয়াতে, সেইটো কাৰণে তেওঁ ৰেডি হৈছে। হেলিকপ্টাৰ লৈ তেওঁ মিডিয়াত কথা ক'বলৈ যাব, হেলিকপ্টাৰ লৈ তেওঁ অসমৰ গোটেই মহানগৰত তেওঁ চাই ঘূৰিব। তাৰপৰা তেওঁ কোনটো সমস্যা মহানগৰৰ সমাধান কৰিব পাৰিছে, নে খোৱা পানীৰ সমস্যা সমাধান কৰিব পাৰিছে। য'তেই টেষ্টিং হয় তাতে এতিয়া ব্লাষ্ট হয়, তাতে মানুহ মৰে, তাতে মানুহৰ ঘৰ দুৱাৰ পৰে। অকল ৰাস্তা ঘাট খান্দি নষ্ট কৰি ফুৰিছে। জয়ানগৰৰ পৰা হাতীগাঁৱলৈকে গৈ অহা যোৱা কৰোঁতে এতিয়া 1 ঘণ্টাতকৈ বেছি সময় লাগে। আপুনি যদি কিবা এটা কামটোৰ সময় মই বান্ধি দিছোঁ, জয়ানগৰৰ পৰা জয়ানগৰ চাৰিআলিৰ পৰা হাতীগাঁও চাৰিআলিলৈকে যাওঁ, আহোঁতে যাওঁতে 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগি যায়। এতিয়া চাৰিওপিনে যান জঁট, ৰাস্তা ঘাট বেয়া, বাইলেনবোৰ সোমাব নোৱাৰি, ষ্ট্ৰীট লাইট নাই, ফুটপাথ বন্ধ, খোৱা পানী নাই, ইলেক্ট্ৰিচিটিৰ কথাটো ক'বই নালাগে। কি ক'ম, অশোক সিংহৰ কোনটো আমি এনেকুৱা কৃতিত্বৰ কথা কওঁ। এতিয়া বানপানী আহি আছে, বৰষুণ হৈছে, এতিয়া কৃত্ৰিম বানপানী চাৰিওপিনে। গাৰ্ডৱালটো ভাঙিবই, গাৰ্ডৱাল সুৰক্ষাৰ কাৰণে যোৱা সময়ত কি কৰিছে, গাৰ্ডৱাল সুৰক্ষাৰ কাৰণে যোৱা সময়ত এতিয়া বহি থাকিম, এতিয়া জাতিবাহ মাৰিবলৈ বান্ধিবলৈ গৈছে। এতিয়া পানী যেতিয়া হৈছে, ৱালত ফাট মেলিছে, এতিয়া জাতিবাহ তাত বান্ধিবলৈ গৈছে। তাৰ কাৰণে তেওঁ খৰালি সময়ত সেই ৱাল কেইখন চেক কৰি তাত মেৰামতি ব্যৱস্থাটো কিয় নকৰিলে। তেওঁতো সেইবোৰ ভূক্ষেপ নাই। এতিয়া তেওঁৰ অকণমান নিজস্ব ঠিকাদাৰক তাত কাম দিব, তেওঁ তাত তেনেকৈ কাম দি এইবিলাক কাম কৰিব। গতিকে আমি ভাবিছোঁ যে এই অশোক সিংহ নামৰ মানুহজন গুৱাহাটী মহানগৰৰ কাৰণে, এই পদৰ কাৰণে, এইটো মন্ত্ৰী পদৰ কাৰণে তেওঁ সম্পূৰ্ণ অযোগ্য ব্যক্তি। তেওঁ এই পদত তেওঁ থকাৰ যোগ্যই নহয়। তেওঁ গুৱাহাটী মহানগৰৰ মানসিকতা, গুৱাহাটী ৰাইজৰ সুখ দুখ তেওঁ একো নুবুজে। তেওঁ এইবিলাকত কোনো গুৰুত্ব নাই। মানুহ ইয়াত বানপানীত সোমাই থাকক, কৃত্ৰিম বানত সোমাই থাকক, ৰাস্তা ঘাটত উন্নত নহওক, তেওঁৰ কি আহি যায়, তেওঁ ধুনীয়াকৈ চলি দিব পাৰিলে হ'ল। গতিকে অশোক সিংহৰ এই কথা আমি গুৰুত্ব দিবলৈ খোজাই নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, ইয়াত থকা সকলোবিলাক, আজি মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় ব্যৰ্থ, আজি গুৱাহাটী উন্নয়ন নিগম ব্যৰ্থ, আজি পৌৰ নিগম ব্যৰ্থ, ইয়াত থকা প্ৰতিটো বিভাগৰ বিষয়াসকলৰ কোনো কাম কাজ নাই। আজি হয় তেওঁলোকে মুখ্যমন্ত্ৰীৰ কথা নুশুনে, নহয় তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক নিৰ্দেশ নিদিয়ে। দুটাৰ কিবা কোনটো আমি নাজানো। কাৰণ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক নিৰ্দেশ দিছে, তেওঁলোকে আজি কিয় নিয়াৰিকৈ কাম কৰিব পৰা নাই। চাৰিওপিনে গাঁত ৰাস্তাবোৰত। সিদিনা গণেশগুৰিত এটা ঘটনা ঘটি যোৱাৰ পিছতো এতিয়াও গুৱাহাটীৰ চাৰিওপিনে গাঁতবোৰ তেওঁলোকে মাৰি দিব পৰা নাই, বন্ধ কৰিব পৰা নাই। হয়, মই দুটা কথা কৈছোঁ, হয় তেওঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নুশুনে, নহয় মুখ্যমন্ত্ৰীয়ে গুৱাহাটী উন্নয়নৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিয়া নাই, কোনটো মই নাজানো। গতিকে যদি দুয়োটাই নাই তেতিয়াহ'লে অতি বিপদজনক গুৱাহাটীৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত জন্ম, গুৱাহাটীত নাৰী নক্ষত্ৰ তেখেতে জানে। তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ কালত গুৱাহাটীখন সুন্দৰ হ'ব লাগিছিল। বা বাকী মুখ্যমন্ত্ৰীবোৰৰ কথা কোৱা নাই। অন্ততঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীবাসীয়ে কোনো অসুবিধা পাব নালাগিছিল। গুৱাহাটীৰ নাৰী নক্ষত্ৰ বুজি পোৱা মুখ্যমন্ত্ৰীজনৰ কাৰ্যকালত যদি গুৱাহাটীৰ এই কদৰ্যময় অৱস্থা, গুৱাহাটীৰ এনেকুৱা অৱস্থা, গুৱাহাটীৰ মানুহ ওলাব নোৱাৰা অৱস্থা, তেতিয়াহ'লে আমি কি ক'ম, কাৰ ওপৰত ভৰসা কৰিম, আমি কাৰ ওপৰত ভৰসা কৰিম আপোনালোকে কওক। গতিকে আমাৰ ভৰসা এতিয়া কাৰ ওপৰত নোহোৱা হৈছে, একমাত্ৰ ভগৱানে ভৰসা। ভগৱানে যদি চকু মুদি গুৱাহাটীৰ ৰাইজক আশীৰ্বাদ কৰি গুৱাহাটীৰ ৰাইজ বাচিব, আৰু ভগৱানে যদি আশীৰ্বাদ নকৰে তেতিয়াহ'লে এইখন চৰকাৰে আমাক বচাব। যিকোনো মুহূৰ্তত কিন্তু অনিল নগৰৰ গাৰ্ডৱাল ভাঙিব পাৰে, কাৰণ কেইবাটাতো অনিল নগৰৰ যি গাৰ্ডৱাল আছে, গাৰ্ডৱালত ফাট মেলিছে। কিন্তু তাৰপিছতো বিভাগীয় মন্ত্ৰীৰ কোনো কাম ধাৰ নাই। মই ক'লোৱে বিভাগীয় মন্ত্ৰীজন সম্পূৰ্ণ ব্যৰ্থ। এতিয়া গাৰ্ডৱালখন নাভাঙিবৰ কাৰণে যদি কিবা কৰিবলগীয়া আছে তেওঁলোকে সোনকালে কৰক, নহ'লে বহুত মানুহ ক্ষতিৰ সন্মুখীন হ'ব। এনেই বহুত মানুহ পানীৰ তলত আছে, ৰাস্তা ঘাটবোৰ তলত, বহুতৰ ভেটি পানীৰ তলত আছে, কৃত্ৰিম পানী ইতিমধ্যে বুঢ়াই পেলাইছে, বহুতৰ সা সম্পত্তি নষ্ট হৈছে। আৰু যদি গাৰ্ডৱালখন ভাঙিবলগীয়া নহয় বা নাভাঙে, তাৰ কাৰণে চৰকাৰখনে যৎপৰোনাস্তি চেষ্টা কৰক। তাৰ বাহিৰে যদি কিবা কৰিব পাৰি কৰক, নহ'লে তেওঁলোকে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰক। আমি নিজে ৰাইজে এতিয়া নিজৰ ব্যৱস্থা নিজে কৰিব লাগিব, তাৰ বাহিৰে উপায় নাই। আমি ভৰসা কৰিব নোৱাৰা আমি চৰকাৰ। অশোক সিংহালে কালি কৈছিলে যে অৱস্থা চাই ব্যৱস্থা, যিহেতু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ কাৰণে গোটেইখিনি ব্যৱস্থা আছে, কিন্তু বৰ্তমান সময়ত কৰিব পৰা নাই। কি ক'ব, অৱস্থা চাই ব্যৱস্থা বুলি কৈছে। ক'ব বিচাৰিছে এইটো নেকি যে কৃত্ৰিম বান ৰোধ কৰিব কাৰণে তেওঁৰ হাতত পৰিকল্পনা নাই, কৃত্ৰিম বান হোৱাৰ পিছত মানুহখিনিক উদ্ধাৰ কৰিব, তেওঁ চাগে সেইটো কাৰণে সাজু হৈ আছে। যিগৰাকী মন্ত্ৰীয়ে এনেকুৱা কথা কয়, যদি তেওঁ কৃত্ৰিম বানত আবদ্ধ মানুহক তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে যাব, যে কৃত্ৰিম বানে ক্ষতি কৰা মানুহখিনিক উদ্ধাৰ, কিন্তু কৃত্ৰিম বান নোহোৱা কৰিবৰ কাৰণে যিজন মন্ত্ৰীৰ হাতত পৰিকল্পনা, তেওঁ কিহৰ মন্ত্ৰী, তেওঁ কিয় দায়িত্ব লৈ আছে?
তেওঁৰ যদি কোনো পৰিকল্পনা নাই এই মানুহখিনি কৃত্ৰিম বানত আবদ্ধ নহ'বৰ কাৰণে যদি তেওঁৰ হাতত কোনো পৰিকল্পনা নাছিলে এতিয়া কিহৰ মন্ত্ৰী মই তাকে ক'ব খুজিছোঁ তেওঁ কিয় বহি থাকিল যোৱা 2 বছৰ তুমি ব্যৰ্থ তুমি স্বীকাৰ কৰা ভাই অশোক সিংহল ডাঙৰীয়া আপুনি স্বীকাৰ কৰক আপুনি ব্যৰ্থতা নৈতিকতাৰ দায়িত্ব গ্ৰহণ কৰি আপুনি বিষয় আপুনি এই মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক তেতিয়া আমাৰ ক'বলগীয়া আপুনি ব্যৰ্থ হিচাপে গুৱাহাটী মহানগৰৰ ৰাইজে জানিছে আপুনি চূড়ান্ত ব্যৰ্থ আপুনি ৰিজাইন দিয়াৰ পাৰে আপোনাৰ হাতত কোনো বিকল্প কথা যিহেতু কৃত্ৰিম বানত আবদ্ধ হৈছে গোটেই ৰাজ্য বুলি ক'ব লাগিব এই ক্ষেত্ৰত অসম তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা কিবা সহায়ত আগবঢ়াব নিশ্চিতভাৱে কৰিম যেতিয়া বানপানী বাঢ়ি আহিছে আমি তৃণমূল কংগ্ৰেছৰ আমি যথাসাধ্য অনুসৰি আমিতো বিৰোধী দলত আছোঁ যথাসাধ্য অনুসৰি আমি দলৰ কৰ্মকৰ্তাসকলক আমি এতিয়া বানপানী হৈছে আমি এতিয়া নিৰ্দেশ দিম যে সকলোৱে নিজৰ নিজৰ এলেকাত নিজৰ নিজৰ অঞ্চলত যথাসাধ্য যিয়ে যিখিনি পাৰে কিঞ্চিত মানুহখিনিক সাহায্য কৰক মানুহখিনিক উদ্ধাৰৰ ব্যৱস্থা কৰক সহযোগ কৰক প্ৰশাসনক সহযোগ কৰক এইখিনি সময়ত বানপানী অঞ্চলত প্ৰশাসনে যিখিনি কাম কৰিব লাগে সেইখিনি কৰক অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰশাসনক এলাৰ্ট কৰি ৰাখক আৰু আমাৰ দলীয় কৰ্মীসকলে প্ৰশাসনক সহায় কৰিব বা ব্যক্তিগতভাৱে গৈ হ'লেও আমি এই মানুহখিনিক উদ্ধাৰ আৰু সাহায্যৰ আমি ব্যৱস্থা নিশ্চিতভাৱে কৰিছোঁ